হেল্ল' এভৰিৱান, সকলোকে মোৰ ব্লগত স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালেই আছে আৰু আমিও ভালেই আছোঁ। আজি আনিছোঁ হাঁহ মাংসৰ ৰেচিপি। একচুৱেলি ৰেচিপিটোৰ কমপ্লিট ভিডিঅ' দিব নোৱাৰিলোঁ আৰু ভিডিঅ'টো দিব নোৱাৰে এটা বহুত ডাঙৰ কথা এটা হৈ গ'ল। তো মোৰ ভিডিঅ'টো চাই থাকিলে গম পাব যে সেইটো কথাটোনো কি হয়। তো মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডিঙলৈ চাই থাকিব। এইফালে ভাতখিনিও বহাই লৈছোঁ, একেলগতে চব্জি আৰু ভাতখিনি হৈ গ'ল, মানে গৰম গৰমে খাব পাৰিম সেইকাৰণে। এইটো দেখিছেনে তামোল কটা, এইটো নাম কি জানো মই গম নাপাওঁ। আমাৰ ইয়ায়ৰ লগতো আছে এইটো। এই ইয়ায়ৰ এইটো লৈ কিনি তামোল কাটি থাকে, সেইটো কথা মনত পৰিছে এইটো দেখি কিনে। এইটো একচুৱেলি মায়ে গাঁৱৰ পৰা আনি দিছে আমাক। তো আমাৰ লগত মানে এনেকুৱা কটাৰী নাই বুলি, কটাৰী নে কি বুলি কয় গম নাপাওঁ। এইটো আনি দিছে আৰু মায়ে গাঁৱৰ পৰা। তো এইটো দেখি কিনি আমাৰ ইয়ায়ৰ কথা মনত পৰিছে। ইয়ায়ো এইটোৰ পৰা এনেকৈ তামোল কাটি কাটি খাই থাকে। নামটো কোনে কোনে জানে ক'বচোন, এইটোৰ নামটো কি হয়। এইটো ইয়াতে ফলটো কৰি ৰাখিব পাৰি আৰু এইটো এনেকৈ খুলি কিনে তামোল বা যিয়ে হওক মানে এইটোৰ পৰা কাটিব পাৰি। চব্জিখিনি আহকচোন চাওঁহি, চব্জিখিনি ফ্লেমটো বঢ়াই দিম নেকি? হাঁহ মাংস ফাৰ্ষ্ট টাইম বনাই আছোঁ, সেইটো কাৰণে মানুহজনক সুধিব লগা হৈছে, যিহেতু মানে মানুহজনেই বনাই আছিলে ষ্টাৰ্টিঙৰ পৰা। হৈছে অলপ আচ্ছা আচ্ছা। ল' ফ্লেমত ৰাখিব লাগে, তেতিয়া মাংসখিনি কেৰাহীত লাগি নধৰে আৰু ভালকৈ সিজি যাব। এয়া দেখিছেনে, মাংসখিনি 99% হৈ গৈছে আৰু 1%হে মানে ভালকৈ হ'বলৈ আছে। তো এতিয়া মই দিম ধনিয়া পাতখিনি দি দিছোঁ। এইটো সৰু সৰুকৈ কাটি থোৱা, এইটো সৰু সৰুকৈ কাটি থৈছিলোঁ। তো এতিয়া মই দি দিছোঁ ইফালে। ধনিয়া পাতখিনি দিয়াৰ পিছত 2 মিনিট বা 5 মিনিট পিছত চব মানে মাংসখিনি নমাব পাৰিম আৰু খাবলৈ হৈ যাব। অকণমান লৰাই দিম। এইটো 5 মিনিট পিছত নমাই দিম। এতিয়া অকণমান ঢাকি থৈ দিম, 5 মিনিটমান ঢাকি থৈ দিম, তাৰপিছতে নমাই দিম আৰু খাম। খাইছা এতিয়া? খাওকচোন, খাই চাওকচোন। একদম মানে খোৱা বোৱা ভালকৈ কৰিব মন নাযায়, সেইটো কাৰণে তেখেতক ধমকি দি কিনি খুৱাব লগা হয়। ক্ৰিকেট চাইছে, মাংস খাই আছে। টেষ্টি দেখিছে, ভৰি কেনেকৈ ৰাখিছে মোৰ ওপৰত। ৰাখো একো নহয়। সেইফালে কুকমেন নিজে বনোৱা চব্জি নিজে খাই আছে। ভাল দিছে, বেয়া না। কামৰ মাজতো গুণগুণাই ভাল লাগে। হাঁহ মাংসৰ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ধুনীয়াকৈ বনাই থৈছিলোঁ, কিন্তু কি হৈ গ'ল মানে মোৰ মোবাইলত স্পেচ ফুল হৈ গৈছিলে,
তো মানে বেলেগ ভিডিঅ' ডিলিট কৰিব যাওঁতে সেই ৰেচিপিৰ ভিডিঅ'খিনিয়ে ডিলিট হৈ থাকিলে, তো মনটো বহুত দুখ লাগিলে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ কাৰণে। তো নেক্সট টাইম যেতিয়া ভিডিঅ' বনাম ভালকৈ চাই মেলি ভিডিঅ' বনাম আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকেও শ্বেয়াৰ কৰিবচোন হাঁহ মাংস কেনেকৈনো বনাই খায় আপোনালোকে। চকীটো আনিব দেই। কেমেৰাটো মিলাই লওঁ, ভাতটোৱে দেখা নাপাব দেখোন। এফালে ভাতখিনি বাঢ়ি লৈছোঁ, মাংস আৰু এফালে পিঁয়াজ দুটুকুৰা লৈছোঁ আৰু ভোট জালাৰ আচাৰ। এয়া দেখিছেনে, ভাত খোৱা টাইমতো আমাৰ এইটো কৰিব নাপায় সেইটো কৰিব নাপায় সেইবিলাক কথা। যদি আজি ভিডিঅ'টো ভাল লাগিলে তো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যেতিয়া মই ভিডিঅ'টো আপোনালোকে যাতে ন'টিফাই হৈ যায়। ষ্টে হেপী, গুড বাই।